আপোনালোকে সকলোৱে দেখিছে এটা ভিডিঅ' এটা খুব ভাইৰেল হৈছে যোৱা দুদিন ধৰি পিনে ভিডিঅ' এটা খুব ভাইৰেল হৈছে এতিয়া বহি থকা এমএলএ এজন বিজেপিৰ এমএলএ বিদা সিং ইংলেণ্ড তেওঁৰ ভিডিঅ' এটা খুব ভাইৰেল হৈছে অতি দুখেৰে প্ৰেছৰ আগত আহিবলগীয়া হ'ল দুখেৰে কাৰণ কাৰ্বি সমাজৰ ভিতৰতে এনেকুৱা পৰ্নোগ্ৰাফিক ভিডিঅ' লেতেৰা ভিডিঅ' নিজকে এক্টৰ এক্ট্ৰেছ হৈ পেলাই দেখুৱাই থাকে আৰু সেইবিলাক জেনেৰেলি বিজেপি ৱৰ্কাৰ্ছ আৰু ছাপৰ্টাৰ্ছ হয় আৰু এতিয়াতো এমএলএ ঠিক নাই কোনোবা আকৌ আছে হ'ব পাৰে এমএলএ আমি নাজানো বা কোনোবা ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ থাকিব পাৰে অতি দুখৰ কথা যদি এইটো যদি আমি বন্ধ নকৰোঁ তেতিয়াহ'লে ৰাইজৰ আগত পৃথিৱীৰ ৰাইজৰ আগত আমাৰ কাৰ্বিসকলৰ চৰিত্ৰ কেনেকৈ বেয়া কেনেকৈ লেতেৰা হয় এইটো দেখুওৱা হ'ব আমি সেইটো কণ্ডেম কৰোঁ আমি আশা কৰোঁ যে এই এনেকুৱা ধৰণৰ পৰ্নোগ্ৰাফিক ভিডিঅ' আৰু কোনোৱে নকৰে যোৱা বছৰত দুটা পৰ্নোগ্ৰাফিক ভিডিঅ' বিয়া হোৱা ট্ৰাইবেল মহিলাগৰাকী দুজনী আৰু নন ট্ৰাইবেল মেন তেওঁলোকে বনাইছিলে আৰু দেখুৱাইছিলে চবকে দেখুৱাইছিল গোটেই অসমত দেখুৱাইছিল এইটো ঠিক নাই গোটেই ইণ্ডিয়াত দেখুৱাইছে এইটো দেখিছে আমি দুখেৰে ক'বলগীয়া হৈছে যোৱাবাৰ যিটো এইবিলাক কৰিছে বেয়া কাম তেওঁলোকৰ এগেইনষ্টত পুলিচে এতিয়ালৈকে এৰেষ্ট কৰা নাই আৰু প্ৰচিকিউট কৰা নাই এইবাৰ আমি ডিমাণ্ড কৰিছোঁ দাবী জনাইছোঁ আমাৰ এক্সেলেঞ্চি গভৰ্ণৰ অফ আছাম মাননীয় চিফ মিনিষ্টাৰ অফ আছাম আৰু মাননীয় অধ্যক্ষ স্পীকাৰ আছাম লেজিছলেটিভ এছেম্বলি এখেতসকলে সোনকালে একশ্যন লৈ বিদা সিং ইংলেণ্ড বুলি কৈছে দেখুৱাইছে এমএলএটো এখেতক এক্সপেল কৰিব লাগে আৰু অকল এক্সপেল কৰিলেতো ছাফিচিয়েণ্ট নহ'ব ৰুল আছে আইন আছে যি এপ্ৰপ্ৰিয়েট আইন ল' আৰু ভাৰতীয় ন্যায় সংহিতা 2023 ছেকশ্যন 68 আৰু 69ত যিটো লিখিছে সেইটো মতে তেওঁলোকক এৰেষ্ট কৰি তেওঁ আৰু তেওঁৰ লগত যিবিলাকে কৰিছে তেওঁলোকক এৰেষ্ট কৰি প্ৰচিকিউট কৰিব লাগে একশ্যন ল'ব লাগে আৰু তেওঁলোকক জেলত ভৰাব লাগে নিয়মতে বিচাৰ কৰিব লাগে আৰু এনেকুৱা যাতে কোনো আৰু নকৰে এইটো ভাবি এইটো চাই আমি ছিৰিয়াছ একশ্যন ল'ব লাগে আমাৰ গভৰ্ণমেণ্টে কৰিব লাগে কাৰণ পুলিচসকলে ইয়াত মেজিষ্ট্ৰেটসকলে খুব ভয় কৰে মেজিষ্ট্ৰেট মানে এক্সিকিউটিভ মেজিষ্ট্ৰেটসকলে আৰু পুলিচসকলে খুব ভয় কৰে একশ্যন নলয় আৰু আজি শুনিছোঁ মানুহসকলে এইটো দেখি দুখেৰে কমপ্লেইন কৰিছে আৰু সেই কমপ্লেইন কৰাসকলকে আৰু FIR দিয়া বুলি আকৌ সুধিছোঁ যোৱা বছৰো এনেকুৱা হৈছিল যি লেতেৰা পৰ্নোগ্ৰাফিক ভিডিঅ' দেখুৱাইছিল আৰু মানুহবিলাক তেওঁলোকৰ ৰিলেটিভ বুলি কৈছে তেওঁলোকে সকলোকে থ্ৰেটেন কৰিছিল যোৱা বছৰ যে কোনো একো ক'ব নালাগে একো একশ্যন ল'ব নালাগে বুলি থ্ৰেটেনহে কৰিছিল ভাল মানুহবিলাককে থ্ৰেটেন কৰে বেয়া মানুহবিলাককে প্ৰটেক্ট কৰে এইটো অন্য ঠাইত বোধহয় এনেকুৱা নাপায় মাত্ৰ কাৰ্বি আংলঙতহে হয়
আৰু স্পেচিয়েলি এই বিজেপি যেতিয়া দিনৰ পৰা তেওঁলোকে পাৱাৰত আহিছে এই লেতেৰা কাম বেছিকৈ বাঢ়িছে আমি আশা কৰোঁ সকলোৱে এইটো মনত ৰাখি যাতে এইটো নহয় তেনেকৈ নহয় সকলো আমাৰ চিটিজেনসকলে সকলোৱে আমাৰ ৰেছপনচিবিলিটি আছে যে এনেকুৱা কৰিবলৈ নিদিয়া কাম আমি একশ্যন ল'ব লাগে আমাৰ ডিউটি হিচাপে লৈ এনেকুৱা নকৰিবলৈ আপোনালোকে সকলোৱে দেখিছে এটা ভিডিঅ' এটা খুব ভাইৰেল হৈছে যোৱা দুদিন ধৰি পিনে ভিডিঅ' এটা খুব ভাইৰেল হৈছে এতিয়া বহি থকা MLA এজন বিজেপিৰ MLA বিদা সিং ইংলেণ্ড তেওঁৰ ভিডিঅ' এটা খুব ভাইৰেল হৈছে তো আমি সেইটো বস্তুটো ধিক্কাৰ কৰিছোঁ আৰু তেওঁ যে তেনেকৈ এটা ইমান এটা ইম্পৰ্টেণ্ট পজিশ্যনত থাকি তেওঁ আমাৰ মানে ৰাইজক বা ফিউচাৰ জেনেৰেশ্যনছক তেওঁ কি এক্সাম্পল দিছে এইটো তেওঁ কি দেখাব বিচাৰিছে বা কি এক্সাম্পল ছেট কৰি থৈ গৈছে আমাৰ মানুহবিলাকৰ কাৰণে তেওঁ কেনেকৈ আমি লিডাৰ বুলি এটা মানি ল'ম লিডাৰ মানুহ তেনেকৈ হয় নেকি আৰু ক'বলৈ গ'লে এইটো ফাৰ্ষ্ট ইনষ্টেঞ্চ নহয় ফাৰ্ষ্ট ঘটনা নহয় আমি বাৰে বাৰে দেখিছোঁ এইটো মানে ভিডিঅ' এবাৰ ভাইৰেল হৈছে চাগে কিন্তু তাৰ আগত বাৰে বাৰে নিউজত ওলাইছে এই ভইচ ক্লিপ বোলে এই কিবা বোলে তেনেকৈ CMৰ পৰা লৈ পিনি MP MLA চবৰে মানে কিবা নহ'লে কিবা এটা তো এই বস্তু কেলৈ হৈ আছে বা কিয় হৈ আছে আৰু আমি নকওঁ যে এইটোত খালি তেওঁলোকৰে দুখ আমি কওঁ যে এই মহিলাবোৰৰো দুখ যে সেইকাৰণে এই বস্তুটো ৰখাব লাগে আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ ওপৰত বহুত বেয়া ইম্পেক্ট পৰিব এইটোৰ পৰা অলৰেডি ইম্পেক্ট পৰি আছে বহুত বেয়া ইম্পেক্ট পৰি আছে তো আমি বিচাৰোঁ যে বিজেপি গভৰ্ণমেণ্টে যে ইমান বিজেপি পাৰ্টি হিচাপে তেওঁলোকে কয় বিৰাট সংস্কাৰী পাৰ্টি একদম মহিলাক বহুত মান দিয়ে তেনেকৈ বুলি কয় আমি বিচাৰোঁ যে তেওঁলোকে নিজৰ পাৰ্টিৰ ভিতৰত আপোনালোকে চাওক আপোনাৰ লিডাৰ যোনবিলাকে লিডাৰ হৈ আছে তেওঁলোকে কি কৰি আছে এইটো আপোনালোকে পাৰ্টিৰ ভিতৰত আপোনালোকে ইনভেষ্টিগেশ্যন কৰক কিবা এটা ষ্টেপ এটা লওক যাতে এই বস্তুটো ৰখি যায় এই বস্তুটো যদি এনেকৈ চলি থাকে আগত যিমানখিনি লিডাৰ্ছ আহিব ফিউচাৰ লিডাৰ্ছে হওক তেওঁলোকে তেনেকৈ হৈ গৈ থাকিব তেওঁলোকেও ভাবিব যে আমি যি কৰিলোঁ আমি বাচি যাম চ' এই বস্তুটো ৰখাব লাগে চ' টু ছেট এন এক্সাম্পল আমিও আমাৰ মাত উঠাইছোঁ আমি ইয়াত আজি কংগ্ৰেছ বুলি নহয় আমি এজ এ ছ'চাইটি কাৰ্বি আংলঙৰ ছ'চাইটি হিচাপে আমি থিয় হৈছোঁ আমাৰ ছ'চাইটিখন ডিগ্ৰেড হৈ গৈছে এনেকৈ কাৰণে আৰু এই লিডাৰ্ছবোৰে ডিগ্ৰেড কৰি আছে মেইনলি বিকজ অ'ভাৰ এণ্ড অ'ভাৰ আমি একেখিনি বস্তু বাৰে বাৰে দেখা পাইছোঁ একজন নহয় দুজন নহয় মই কৈছোঁৱে তেনেকৈ বহুতজন আৰু এতিয়া কথাই আমি শুনা মতেতো মানে কাউন্সিলত চব এনেকৈয়ে হৈ গৈছে আৰু যদি এনেকৈ মানুহবোৰ আমাৰ লিডাৰ হয় আমি ভাবোঁ যে কাৰ্বি আংলঙৰ তেনেকৈ আমি মানে উন্নতিটো আমি কোনো পৰ্যায় দেখা নাপাওঁ আৰু ফিউচাৰ জেনেৰেশ্যনছ এইটোতকৈ বেছি বেয়াহে হৈ গৈ থাকিব ডিমাণ্ড হ'ল যে পাৰ্টিৰ ভিতৰত আপোনালোকে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট হ'ল পাৰ্টিৰ ভিতৰত আপোনালোকে চাওক আপোনালোকে ইনভেষ্টিগেট কৰক আৰু ইফ হি ইজ ৰেছপনচিবল ফৰ হোৱাট এভাৰ হেজ হেপেন তেনেহ'লে তেওঁক আপোনালোকে নমাওক চিটৰ পৰা সেইকাৰণে কি এনেকৈ মানুহ লিডাৰ হ'বলৈ আৰু তেওঁৰ মানে যোগ্য নাই তেওঁ লিডাৰ হৈ থাকিবলৈ এইটো কিবা নাই ছ'চাইটিত বহুত এটা বেয়া ইম্পেক্ট পৰিছে তো ছ'চাইটিৰ কাৰণে হ'লেও পাৰ্টীয়ে যদি ছ'চাইটিৰ কাৰণে ভাবে তো তেওঁলোকে এটা ডিচিশ্যন ল'ব লাগে য'ত আমি মানে বস্তুখিনি আমি গম পাওঁ যে তেওঁলোকে সঁচাকৈ যোনখিনি কথা কয় বিজেপি পাৰ্টীয়ে সেইখিনি কথা মানে আৰু সেইখিনি কথা তেওঁলোকে চিৰিয়াছলি লয় বুলি আমি গম পাব লাগিব হয় এইটোতো বিচাৰিছোঁ কিয়নো তেওঁ অন মৰেল গ্ৰাউণ্ডছ অলছ' হি ডাজন্ট ডিজাৰ্ভ টু চিট অন দেট মানে MLA এজন বহুত ডাঙৰ দায়িত্ব এনেকৈ চিটত এনেকৈ মানুহক আমি কেনেকৈ বহিব দিম চ' এইখিনি বস্তু তেওঁলোকে চিৰিয়াছলি ল'ব লাগিব আৰু আমি বিচাৰোঁ যে তেওঁ পদত্যাগটো কৰে